हेलो बंधुসকল বিজিতান কৃষ্ণ ব্লগ চেনেললৈ সকলোকে স্বাগতম জনাইছো। আমি চাহ খাবলৈ লৈছো ৰাতিপুৱা চাহ। ইয়া সিংৰা লগত লাল চাহ এইফালে খাই আছে। মই খাই লওঁ চাহখন। এয়া আমি সবজি বনাবলৈ লৈছো আজি ছাগলী মাংস। মানুহজনে মোক আলু কাটি দিছে। মোবাইল চাই আছে আলু কাটি আছে পুৰা। মই ফেলে পুৰা কেৰাহী পাতি দিছো। কেৰাহী একদম পানী চানি সব পাতি দিছো। এইফালে পিঁয়াজ এইফালে মাংস দি দিছো। এই তেল গৰম হোৱালে অপেক্ষা এতিয়া বনাম পুৰা খাম বনাইলো। ইয়াত পুৰা মাংস দি দিলো। ইয়াত সব পুৰা মাংস কালাৰে একদম পানী দিব হৈ গ'ল। পানী অকণ দিলো। যিহেতু ছাগলী মাংস জোলকৈ খাব লাগে শক্তি বেছি হ'ব তেতিয়া। এইয়া পুৰা ছাগলী মাংস ৰেডি হৈ গ'ল। এতিয়া খোৱাৰহে কথা আৰু। ইয়াত পুৰা মাংস বাতি লৈছো, ভাত লৈছো। ইফালে লৈছে নেমু। মানুহটোৱে এয়া খাবলৈ ল'লেই নেমু আৰু ছাগলী মাংস আজি। খাই গৈ সোৱাদটো কোৱা আকৌ কেনেকুৱা লাগিছে। নোকোৱাকে বেয়া হ'লেও মস্তি বুলি কোৱা। ঢালিছে খাব দিয়া বা কেনেকুৱা লাগিছে। মোৰ শুনো শুনো লাগি আছে তো ভালকে। মজা। গাইছ এয়া চাব পাৰে মোবাইল চাই চাই ভাত খাওঁতে খাওঁতে মোৰ খাই হ'লেই। মোতকৈ আগতে খাইছিলে ভাত, এতিয়ালৈকে খাই হোৱা নাই। ঘামি ঘামি ভাত খাইছে পুৰা। কাৰেণ্ট নাই। ভাত পানী খাই হৈ গ'ল। এতিয়া পুৰা স্কুললৈ যাবলৈ হৈ গ'ল। ৰেডি হওঁগে। পাছত লগ পাই আছো। আহি কৰি লগ পাই আছো আৰু বন্ধুসকল। এতিয়া ৰাতি হৈ গ'ল গধূলি। আমি চাহ খাবলৈ বহিছোঁ মানুহজন আৰু মই। বেক কেমেৰা দেখাইছোঁ। এয়া একদম মগু কাবেলি বুট আৰু বুট আদা চব ভাজি লৈছোঁ। বোলে চাহ খাইছে। মোক শাক কাটি দিলে অকণমান। মানুহটোৱে সহায় কৰি দিলে। ইফালে লাল চাহৰ লগত মগু দেখিছে নাই। পুলকৰ ভিডিঅ' চাই চাই পুৰা গধূলি চাহকাপ। চাহৰ লগত মগু ভাজি মগু বুট আদা দিছোঁ জলকীয়া দিছোঁ মস্ত লাগিছে। বন্ধুসকল মোৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ' চোৱা সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু যদি 1K ছাবস্ক্ৰাইবাৰ হয় তেতিয়া বহুত ধামাকা ভিডিঅ' আহি যাব। আজিলৈ বাই বাই।